নমস্কাৰ বন্ধু বান্ধৱীসকল, কেনে আছে? আশা কৰোঁ সকলোৰে ভাল, মোৰো ভালেই। আজি পাকঘৰত দুপৰীয়া গৈ দেখোঁ কিনো আছে। তাৰ পাছতে দেখিলোঁ পটল কেইটামানহে আছে। তাকে ভাবিলোঁ অকণমান তাক বেলেগকৈ ভাজি লওঁ। তো মই পটলখিনি এনেকৈ টুকুৰা টুকুৰিকৈ কাটি ল'লোঁ। তাৰ পাছতে নিমখ, জলকীয়া আৰু গুড়ি জলকীয়া, তাৰ পাছতে আৰু অকণমান পিঠাগুড়ি ছটিয়াই ভাজি ল'লোঁ। তাৰ পাছতে কেইটামান আনিলোঁ ভেদাইলতা আৰু নৰসিংহ পাত। তাৰ পাছতে মই পিঠাগুড়ি অকণমান গুলি ল'লোঁ। নিমখ, জলকীয়া গুড়ি আৰু হালধি গুড়ি এনেকৈ দি পটলখিনি ভাজি ল'লোঁ। তাৰ পাছতে নৰসিংহ পাতকেইটা আৰু ভেদাইলতা পাতকেইটা মই পিঠাগুড়িখিনিত ডুবাই এনেকৈ এখিলা এখিলাকৈ ভাজি ল'লোঁ। একদম সাধাৰণভাৱে আজি দুপৰীয়া সাঁজটো খালোঁ। সঁচাকৈ এনেকৈ খায়ো কেতিয়াবা ভাল লাগে, নহয়নে? মাছ মাংস কেতিয়াবা নহ'লেও এনেকৈ চলি যায়। সঁচাকৈ খাই ভাল লাগিলে, সকলোৱে ভাল তৃপ্তিৰে খালে, ভাল লাগিছে বুলিয়ে ক'লে। কেতিয়াবা এনেকৈ আপোনালোকে বনাই চাব পাৰে। নিশ্চয় বহুতে বনাই খায়েই। তথাপিও যদি কোনোবাই বনাই খোৱা নাই, ভেদাইলতা পাত এনেকৈ বনাই খাব পাৰে, খুবেই ধুনীয়া লাগে। মোৰ ভিডিঅ'টো চাই কেনে লাগিল জনাব। নমস্কাৰ।